So hello friends, what's up? Can I say anything? Hello, ভালে আছে তো গুড মৰ্নিং তো ৰাতিপুৱা উঠিলোঁ এতিয়া টাইম হ'ল 9:52 তো এতিয়া মানে ৰাতিপুৱা উঠি কিনে চাহ নাস্তা কৰিলোঁ তো এতিয়া চাৰ্চত যাম তো লগ পাই আছোঁ এতিয়া চিধা চাৰ্চত তো এতিয়া মই আহি পালোঁ চাৰ্চত তো এতিয়া অলপ 75 years later তো ফ্ৰেণ্ডছ মই আহি পালোঁ চাৰ্চৰ পৰা মানে ফ্ৰাইড ৰাইচ দিছিল তো তাতে মানে খাৱাটো মানে এলাউ কৰা নাই মানে ছ'চিয়েল ডিষ্টেঞ্চ মানিছে আৰু পেকিং দিছে তাৰ কাৰণে তো এতিয়া খাই আছোঁ ফ্ৰাইড ৰাইচ তো এইখিনি খাই লওঁ তাৰপিছত আৰু কথা পাতি আছোঁ তো মানে ফ্ৰাইড ৰাইচটো খাই আছিলোঁ খাই শেষে নহ'ল তো তাতে মানে ৰাতিপুৱা বনাইছিল ৰুটি আৰু আলু ভাজি তো এইটো এতিয়া খাম এইটো much later তো ফ্ৰেণ্ডছ মানে মই তেতিয়া খাই লৈ পূৰা একদম টোপনি মাৰিলোঁ তাৰপিছতে টোপনিৰ পৰা সাৰ পাই কিনে বিকাজাৰ মানে আই লাভ ট্ৰেভেল এণ্ড ফুডৰ এটা ব্লগ ভিডিঅ' চালোঁ তো তাতে গম পালোঁ মানে ইউটিউবৰ এডচেঞ্চৰ টেক্স ইনফৰমেশ্যন এটা ফৰ্ম ফিল আপ কৰিব লাগে তো পূৰা তাড়াতাড়ি চালোঁ ইউটিউবত চাৰ্চ কৰি কেনেকৈ কি কৰে তো সেইটো কৰি ল'লোঁ তো মানে যদি আপোনালোকৰো মানে চেনেল আছে মানে মনিটাইজেশ্যন হোৱা নাই যদিও মানে মোৰোতো হোৱা নাই খেদাব হৈছে যদিও মানে আৰু এটাতো মানে ৰিজেক্ট হৈ আছে তাৰ কাৰণে সেইটো কৰি থৈ দিলোঁ ফিল আপ তো যদিও আপোনালোকে যদি কৰা নাই তো ইউটিউবত ভালকৈ চাই লওক কেনেকৈ কি কৰে ভালকৈ চাই লৈ কৰক যদি ভুল হয় মানে আৰু বেছি টেক্স কাটিব 24% কাটিব বুলি কৈছে যদি ফিল আপ নকৰে আৰু যদি ভুল কৰি কৰা মানে তেতিয়া আৰু 30% 40%কৈ বাঢ়ি যাব তো ভালদৰে চাই কিনে কৰক মনোজ দে হিন্দী চেনেল টেকনিকেল চেনেলৰ পৰা ভালকৈ চাই লৈ কৰক আৰু মানে কিছুমানে সুধি আছে ITIৰ বিষয়ে বোলে এডমিশ্যন কৰিব লাগে কিমান পাৰ্চেণ্টেজ লাগে তো সেইটো বিষয়ত অলপ কওঁ মানে ITI পাৰ্চেণ্টেজৰ কথা ক'ব নোৱাৰি ST কাষ্টৰ হ'লে মেক্সিমাম 60 পালে ভাল আৰু পাবলৈ বেছি চান্স থাকে সকলোটা ট্ৰেডত মানে যিকোনো ট্ৰেডত চিলেক্ট কৰিলে পাব চান্স থাকে ST কাষ্টৰ হ'লে 60% হ'লে ভাল আৰু জেনেৰেল হ'লেতো আৰু ক'বই নালাগে কিমান লাগে এইটো জানে মোটামুটি 80 মান যাব পাৰে ঠিককৈ ক'ব নোৱাৰি কিমান কাট অফ যায় তো আৰু এডমিশ্যনৰ কথা সুধি আছিল তো কৈ দিওঁ এতিয়া মানে আমাৰতো এডমিশ্যন ষ্টাৰ্ট হৈছিল আগষ্ট মানতো ষ্টাৰ্ট হৈছিল আমাৰ ক'ভিডৰ কাৰণে পিছ হৈছিল তো এতিয়াও সিমান মানতে হ'ব বুলি শুনিছোঁ কিন্তু কি হয় নাজানো তো যেতিয়াই হয় মই আপোনালোকক ভিডিঅ' যোগে কৈ দিম আৰু যদি চাব বিচাৰে কি ট্ৰেড আছে আমাৰ গুৱাহাটী ITIত মানে বেলেগটো নহয় গুৱাহাটী ITIটোত তো মানে কমেণ্ট বক্সত জনাব যদি জানিব বিচাৰে মই যেতিয়াই যাওঁ কলেজ তেতিয়াই দেখুৱাবলৈ ট্ৰাই কৰিম আৰু মানে মোৰ এইটো চেনেলটোত মানে আছামিজ ষ্টেটাছ চেনেলটোত তো ভিউজ ভাল আহে ভিডিঅ'কেইটাত তো তাৰপিছত কমেণ্টত বহুতে কৈ থাকে বোলে মনিটাইজেশ্যন হ'ল না নাই তো সেইটোৰ বিষয়ে এইটো নেক্সট ভিডিঅ'টোতে গম পাব মানে ক'ম বুলি ভাবিছোঁ মানে সেইটো চেনেলটোত পষ্ট এটা কৰিছিলোঁ যদি সেইবিলাক জানিব বিচাৰে লাগে নে নালাগে অপশ্যন দিয়া আছে লাগে যদি লাগে কৰক নালাগে যদি নালাগে কৰক তো লাগেত বেছিকৈ পাইছোঁ তো বনাবতো লাগিব তো গম পাব শালমইনটো বেয়াকৈ ওলাইছে ৰে তো মানে বাহিৰতো নাযাব মই অলপ মানে কালিও দীপৰ বিল যোৱা গৈছে আজিও চাৰ্চত গ'লোতো ধূলা অলপ খোৱা গ'ল তো তাৰ কাৰণে পূৰা একদম শালমইন ওলাইছে এনে অইলি স্কিন তো যিমান পাৰে ঘৰতে থাকক বিনা কাৰণত ঘৰৰ পৰা নোলাব কাৰণটো জানে কৰোণা ৰখি আছে আমাৰ কাৰণে যদি 10 টকীয়া মাস্ক নলয় তেনেহ'লে 1 লাখ টকীয়া অক্সিজেনৰ চিলিণ্ডাৰ মাস্ক ল'ব লগা হ'ব পাৰে তো সতৰ্ক থাকক ষ্টে হোম ষ্টে ছেফ নেকি ইংলিছো নাজানো না তো এতিয়া টাইম হ'ল 6:48 তো এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ বহুত সৰু ভিডিঅ' হ'ল আজি তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব কেনে পালে কমেণ্ট বক্সত জনাব আৰু এটা বেলেগ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই